মোৰ ইমান মৰম ভাল পোৱাৰ পিছতে যদি তাই মোৰ হ'ব নোৱাৰিলে। তোৰ যদি মৰমে বুজি নাপালে কেলে তেতিয়াহ'লে তোৰ হেৰিটো সৰু ন। নমস্কাৰ বন্ধুসকল। গৈছেনে? নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আপোনালোকৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাই আছে অসমৰ কেৰিমিনাটি। আমাৰ কেলা ইনষ্টাগ্ৰামত ইয়াৰ থপৰাটো এবাৰ দেখিলে মাথা বেয়া হৈ যায়। ইয়াৰ মাক বাপেকেতো ইয়াৰ থপৰাটো সদায় দেখে। সিহঁতৰ মাক বাপেকৰ কি অৱস্থা হৈছে বাৰু? নমস্কাৰ, মই ইংক এডিক্টেড। ই নিজৰ নামটোকে ক'ব নাজানে। আৰে ইংক এডিক্টেড নহয়, ইংক এডিক্টেড। ইংক এডিক্টেড। নমস্কাৰ, মই ইংক এডিক্টেড। এণ্ড গাইজ, ধোকাকৈ আজি আপোনালোকে এইটো কথাৰ পৰা অনুমান কৰিব পাৰিব, যি মানুহে বেলুনক জন্ম দিছে আজি সেই বেলুনে মানুহ জন্ম নোহোৱা কৰি দিলে। যি মানুহে বেলুনৰ জন্ম দিছে সেই বেলুন ফাটি এই চাপৰিৰ জন্ম হৈছে। কেলা মজা দিছো বে। এণ্ড গাইজ, ফাইনেলি মোৰ বিয়াখন মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত মাহঁতে ফিক্সে কৰি দিল। বাছ এটা প্ৰব্লেম, মোৰ যেতিয়া ইঞ্জিনিয়াৰিংটো কমপ্লিট হ'ব তেতিয়া হেনো মোৰ বিয়াখন গাৰ্লফ্ৰেণ্ডৰ লগত পাতি দিব। কিন্তু টেনশ্যনহে এটা হৈছে, পঢ়াত মই যিহে গাধা, এইফালে মোৰ ইঞ্জিনিয়াৰিং কমপ্লিট হোৱালৈ মোৰ গাৰ্লফ্ৰেণ্ডৰ ইঞ্জিনত বেলেগেহে মোবিল ঢালিব যেন পাইছোঁ। তোৰ কেলা বিয়া পাতিও লাভ নাই, খাৰাই নহয়। বেলেগে তেল ভৰাটো বাদেই দে, ময়ে ভৰাম। মোৰ ইমান মৰম ভাল পোৱাৰ পিছতে যদি তাই মোৰ হ'ব নোৱাৰিলে। তোৰ যদি মৰমে বুজি নাপালে কেলে তেতিয়াহ'লে তোৰ হেৰিটো সৰু ন। আগতে মানে ই মোবাইলটো ওলোটা কৰি তেৰি মেৰি গাইছিল। আৰু আজিকালি এফালে এপাক ক'ব তো মোক মায়ে বিয়াখন ফিক্স কৰি দিলে, তাৰপিছত এফালে ক'ব মই পঢ়াত গাধা, এফালে ক'ব মই তেল ভৰালে লোকে তেল ভৰাব। আজিকালি মানে তেনেকুৱা মটিভেশ্যন দিয়ে। তই তেল ভৰালে মই এইটোতকৈ আগতে ভৰাই থৈমগে। কেলা মজা দিছো বে। মোৰ ইয়াক দেখি এটা সন্দেহ হৈ যায় কি, মানে ইয়াৰতো চব গোটেই গাটোতে মানে ইংক এডিক্টেড বুলি ক'লে গোটেইখন টেটু আছে ন, তাৰ হেৰিটোতো আছে চাকিলে ন। তো বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। She like to fuck me, suck me, I'm the ice cream man.